সৰু ক্ষেত্ৰত ৰাজ্যৰ দলৰ ৰণদংকা দক্ষিণ পাকা গাঁও পঞ্চায়ত সমিতি গঠন দেশৰ ৰাজধানী দিল্লীবাসীৰ দৰে অসমবাসী হলে অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব পুঁজিপতিৰ হাজাৰ হাজাৰ কোটি টকা মাফ কৰি দিব পাৰে কিন্তু কৃষকৰ ঋণ মোদীয়ে মাফ কৰিব নোৱাৰে আজি সৰু ক্ষেত্ৰৰ ভক্তৰ দবাত ৰাজ্যৰ দলৰ সভাত এই মন্তব্য কৰে ৰাজ্যৰ দলৰ ৰাজ্যিক আহ্বায়ক মনিৰুজ্জামানে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ উমৈহতীয়া প্ৰচেষ্টাত জন্ম লোৱা ৰাজ্যৰ দলৰ সৰু ক্ষেত্ৰৰ সমষ্টিৰ অন্তৰ্গত দক্ষিণ পাকা গাঁও পঞ্চায়ত সমিতি গঠন কৰাৰ বাবে এই সভা অনুষ্ঠিত হৈ যায় বিশিষ্ট সমাজকৰ্মী তথা জিলা আহ্বায়ক শ্ৰীযুত গুণজিৎ শৰ্মাৰ সভাপতিত্বত আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কয়াকুছি আঞ্চলিক সমিতিৰ সম্পাদক হাছেন আলীয়ে এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰাজ্যৰ দলৰ বৰপেটা জিলা আহ্বায়ক আব্দুছ সামাজ মল্লিক কৃষক মুক্তিৰ বৰপেটা জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মনিৰ আলী সহ সম্পাদক মিতুল ডেকা ৰাজ্যৰ দলৰ জিলা আহ্বায়ক আব্দুল জলিল ৰাকিবুল হাছান কৃষক মুক্তি নেতা শংকৰ ভূঞা কয়াকুছি মহাবিদ্যালয়ৰ প্ৰবক্তা সাদেক আলী আহমেদ ৰাজ্যৰ তথা দেশৰ বৰ্তমান পৰিস্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা আগবঢ়ায় ভাষণ প্ৰসংগত আব্দুল জলিলে বিজেপি দল আৰু চৰকাৰে আৰএছএছৰ নিৰ্দেশনা শিৰগত কৰি ভাৰতত সাম্প্ৰদায়িক ৰাজনীতি কৰি হাতামপুৰুষীয়া শান্তি সম্প্ৰীতি সমন্বয় বিনষ্ট কৰা বুলি অভিযোগ কৰে সভাৰ শেষত ৭১জনীয়া দক্ষিণ পাকা গাঁও পঞ্চায়ত আহ্বায়ক সমিতি গঠন কৰা হয় আপোনালোকে জানে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছতেই কংগ্ৰেছ চৰকাৰে আমাক শাসন কৰি আছিলে তাৰ লগে লগে গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো শাসন কৰিছিলে মাত্ৰ 10টা বছৰ এজিপি চৰকাৰে শাসন কৰিছিলে কিন্তু দেখা গৈছে যে অসমত কংগ্ৰেছ চৰকাৰে আমাৰ সংখ্যালঘু মানুহখিনিক তেওঁলোকে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ বিভিন্ন সময়ত তেওঁলোকে হিটলাৰী শাসনৰে এই মানুহখিনিক অন্যায় কৰি আহিছে তাৰ মাজতে দেখা গৈছে এনআৰচিৰ সমস্যাৰ পৰা আৰম্ভ কৰি ডি ভোটাৰৰ সমস্যা তেওঁলোকে কোনোদিনেই সমাধান কৰা নাই তেওঁলোকে নিৰপেক্ষ নিৰ্দোষী মানুহক সদায় তেওঁলোকে দোষী সজাই তেওঁলোকে জেলত ভৰাই থৈছে আৰু সেই আৱেগক হাৰগত কৰি আমাৰ বদৰুদ্দিন চাচা এখেতে এখন দল গঠন কৰিলে এখেতে কৈছিলে আমি ডি ভোটাৰ সমাধান কৰিম মানুহৰ যিবিলাক সমস্যা আছে সমাধান কৰিম কিন্তু দেখা গৈছে তেওঁলোকে এটাও ডি ভোটাৰ সমস্যা সমাধান কৰিব পৰা নাই আৰু আমি এইটো ভালকৈ জানো আৰু ৰাইজক মই এটা কথা আবেদন কৰিব বিচাৰোঁ বৰ্তমান কংগ্ৰেছ আৰু ইউডিএফে ৰাইজৰ দলে সৰুক্ষেত্ৰী সমষ্টিৰ মধ্যস্থল ঠাই প্ৰাণকেন্দ্ৰস্বৰূপ ভক্তৰ ডবাত এখন ৰাজহুৱা সভাৰ জৰিয়তে আমি জিপি সমিতিখনৰ আহ্বায়ক সমিতি কৰিলোঁ আজি প্ৰত্যেকজন মানুহে এটাই কথা কৈছে যে ইমান দিনে যি ৰাজনৈতিক দলবোৰে অসমৰ বুকুত তথা ভাৰতবৰ্ষৰ বুকুত শাসন কৰিলে সেই কংগ্ৰেছেই হওক বিজেপিয়েই হওক এজেপিয়েই হওক তেওঁলোকে যে শোষণ উৎপীড়ন অত্যাচাৰ কৰিছে এইবাৰ বোলে ৰাইজে তেওঁলোকৰ প্ৰত্যেকটো দুৰ্নীতি প্ৰত্যেকটো উৎপীড়ন অত্যাচাৰৰ হিচাপ এইবাৰ ৰাইজে অসমৰ বুকুত ৰাইজে গঠন কৰা ৰাইজৰ দলে চৰকাৰ গঠন কৰিব পাৰিলে প্ৰত্যেকগৰাকী মন্ত্ৰী বিষয়াই প্ৰত্যেকটো হিচাপ এটকাৰ হিচাপ পৰ্যন্ত কিন্তু ৰাইজক দিব লাগিব ৰাইজৰ এটাই কথা যে আজি শেহতীয়া চৰকাৰখনে যি জাতি মাটি ভেটি ৰক্ষাৰ নাম লৈ শাসনৰ গাদীত অধিষ্ঠিত হৈছিল সেই চৰকাৰখনে বিভিন্ন সময়ত জাতিটোক বিক্ৰী কৰাৰ নামত কিমান কৰোৰ টকা লুণ্ঠন কৰিলে আৰু শেহতীয়াভাৱে লকডাউন আজি কৰোণাৰ নামত তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই সেই কিটছবোৰ কিনাৰ নামত বা বিভিন্ন ঔষধ পাতিৰ নামত আৰু কিমান টকা ৰাইজৰ পৰা সেই কোভিডৰ নামত উঠালে আৰু কিমান টকা খৰচ কৰিলে প্ৰত্যেকটো টকাৰ হিচাপে এইবাৰ ৰাইজৰ দলে বা অসমৰ ৰাইজে বিচাৰিব আৰু সেই হিচাপ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাইজৰ দলে চৰকাৰ গঠন কৰি